वेलकम बैक टू माय चैनल। तो आग मिनी ब्लग तो आपलोके देखिले तो ये स्टार्ट करिसु ब्लग मिनी ब्लग काली आगत बनालो। तो इतना आमी मिनी ब्लग तो गम पाले आमी कत आছো। तो मर्निंग जाम आमी नलबारी पामगे नापामगे 11 किलोमीटर আছে ইয়াত। आपलोके भिडिओ চাই থাকিব। तो मर्निंग আকৌ भिडिओ কৰিম। तो এতিয়া আমাৰ খানা আহি গ'ল। तो এতিয়া 10টা বাজি আছে। तो खानाটো আহি গ'ল। এতিয়া আমি খানাটো খাই লওঁ। একদম পুৰা ফেচিলিটি খানা। তো থালিও দি দিছে আনি পিনি। এখনত উলিয়াই লওঁ নেকি। তো এখন সৰু হ'ব। তো এই দালি চাগে আমি খাই লওঁ। কি হয় দেখাই দিছোঁ। দেখুৱাই দে কি হয়। এইটো হেৰি হয়, চিকেন হয়। তই নেদেখাই কেনে গম পালি? গম পালোঁ মই, চাবি আৰু চিকেন হয় চা। কাৰণ অৰ্ডাৰটো মই দিছিলোঁ। হ'ব। তো আমি এতিয়া খাই লওঁ। তো মৰ্নিং লগ পাইছোঁ। গুড নাইট। তো আজি 5 নম্বৰ দিন। আজি ৰুমৰ পৰা ওলাই আহিলোঁ। মৰ্নিং আহিলোঁ আমি 8:30 বজাত ওলাই আহিলোঁ। ৰুটি খুৱাই দিলে। ৰুটি মানে হোটেলত কিনি দিলে, আমি খাই আহিলোঁ। এতিয়া বৰ্তমান এইটো কি দৰং নে কি বুলি কয়, আমি ভালদৰে গম নাপাওঁ। তো মানুহে অকণমান ইয়াত ছাপোৰ্ট বেছি কৰিছে, ৰখাইছে, সুধিছে ভালদৰে। তো ভাল লাগিছে আহি পিনি এইখিনি। তো আমি আজি গৈ আছোঁ নলবাৰী। এই ইমান চিলিকা দিয়ে নেকি। তো নলবাৰী গৈ আছোঁ আৰু 30 কিলোমিটাৰ আছে। বেছি নাই। মানুহে অলপ ছাপোৰ্ট দিছে, ধন্যবাদ। তো এইখিনিতে জেগাখিনি দৰং নে কি বুলি কয়, এইটো মই কৈছিলোঁ ভালদৰে নাজানো, চাই দিম বাৰু। তো আমাক কিতাপ এখন দিছে দুইটাকৈ। তো গৈ পিনি নলবাৰীত গৈ দেখাম। নহ'লে কি মানে গিফ্ট দিছে মানুহবোৰে, হেল্প কৰিছে। তো এইবোৰ ভালদৰে দেখাম। তো এতিয়া গৈ থাকোঁ। তো তাৰ পালেগৈ ভিডিঅ' ভালদৰে কৰিম আৰু মাজতো ভিডিঅ' কৰিম, ভালদৰে চাব আপোনালোকে। তো এতিয়া আমি বক্স এটা লৈ লৈছোঁ। ইয়াত পইচা দি আছে। এইটো চাংঘাৰটো। তো এইটো ব্লগছ সেই বক্সটো ল'লোঁ। তো মিউজিক চিষ্টেম লগাই ল'ব লাগিব। আৰু মোৰ চশমাখন কালি ৰাতিপুৱা এঘণ্টা পৰি থাকি গৈছিলে। তো এখন লৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো এতিয়া ৰঙিয়া পাৰ হৈ আহিছোঁ। ৰঙিয়াতে এইটো ৰঙিয়া হয় নাই? ৰঙিয়াই পৰে। তো নলবাৰীলৈ আৰু বেছি নাই। তো 16 কিলোমিটাৰমান আছে। তো আমি এতিয়া গৈ থাকোঁ। আমি এতিয়া ৰঙিয়াত আছোঁ। ৰঙিয়াত অকণমান ৰখি দিছোঁ গছ এজোপা গুৰিত, যিহেতু গৰম হৈ গৈছে। আৰু আমি এতিয়া ঠাণ্ডা পানী খোৱা নাইতো, গৰম পানী খাই আছোঁ। পূৰা গৰম হৈ আছে। একদম হাতেতো ধৰিব নোৱাৰি না গৰম হৈছে। বটলটো ওপৰত আছে কাৰণে মানে হাতখনে ধৰি আছোঁ আৰু সেইটো কাৰণে। পানীখিনি বহুত গৰম হৈ আছে। তো ইয়াত আমাৰ ৰখি দিছোঁ আমি। ৰঙিয়াতে আছোঁ। এতিয়া গৈ আছোঁ নলবাৰী পামগৈ আৰু। আপোনালোকে গম পায়। তো 5 নম্বৰ দিনটো চলি আছে। সম্পূৰ্ণ 5 নম্বৰ দিন নাই হোৱা এইটো, আৰু কেইঘণ্টামান আছে। তো আমি নলবাৰী গৈ তো ভিডিঅ'টো দেখাই থাকিম। তো এতিয়া আমি কুঁহিয়াৰ ৰস খাবলৈ ৰখি দিছোঁ। নলবাৰী পাবলৈ আৰু 10 কিলোমিটাৰমান আছে, 10 কিলোমিটাৰ আছে। তো ইয়াত কুঁহিয়াৰ বহি আছে। ৰসটো খাম আৰু যিহেতু গৰম পৰিছে, গাটো শীতল হ'বলৈ খাই লওঁ অকণমান কুঁহিয়াৰ ৰস। তো কালিও খাইছিলোঁ। তো সেইটো কাৰণে ৰখি দিলোঁ ইয়াত দেখিলোঁ যেতিয়া। তো নলবাৰী গৈ লওঁ। তো তাৰপিছত আগলৈ কিমান যাওঁ, নহ'লে নলবাৰীতে থাকিম। ৰ'দটো আজি যিহেতু বহুত গৰম, এইকেইদিন গৰম হৈ আছে। সেইটো কাৰণে মানে অলপ শ্ল' চলাবলগীয়া হৈছে, বহুত দূৰ যাবলগীয়া আছে যিহেতু। এতিয়া আমি খাই লওঁ। ক'লা নিমখটো দিলে নেকি? তো এতিয়া অলপ আগত আহি পিনি তো মেটখন পাই ল'লোঁ, কাৰণ যিহেতু ৰ'দ দিছে আৰু ইয়াত বহুত বতাহ মাৰিছে, ধূলি বতাহ মাৰি আছে। কাৰণে শ্ল' চলাই আছোঁ, শ্ল'কৈ গৈ আছোঁ। আৰু ইটো আহিছে, সেইটোতো বাগৰি দিছিলে এইখিনি, সেইটো অকণমান পৰা নাই চলাবলৈ। এই বুলি ক'ব আৰু আইচক্ৰীম এটা লৈ আহিছে, এইটো খাই লওঁ আৰু। তো ফাইনেলি নলবাৰী পাই গ'লোহি। আৰু টাউনলৈ 4 কিলোমিটাৰ আছে। তো নলবাৰীত সোমাই গ'লোঁ বৰ্তমান। আজি নলবাৰীত গৈ আগলৈ যাওঁ নে নলবাৰীতে থাকোঁ, তো চাই লওঁ সেইটো। এতিয়া
গৈ আছোঁ তো চাপৰি আগত গৈ আছে এইটো আজি চাপৰি বা ফাটি গৈছে পূৰা মাল তো ভিডিঅ'টো চাই দিয়ক তো এওঁলোকে ভিডিঅ' চাইছিলে বোলে আমাৰ অকণমান ভিডিঅ' কৰি দিলে সেইকাৰণে আৰু বহুত মানুহে মানে এনেকৈ ভিডিঅ' চাইছোঁ বুলি কৈছে তো ভিডিঅ'ত দেখাব পৰা নাই আৰু বহুতো হেল্প কৰিছে তো ভিডিঅ'তবোৰ দেখাব পৰা নাই আপোনালোকক মানে বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকে বেয়া নাপাব তো ভাইটিকেইটাও চিৰিছে তো আপোনালোকে বেয়া নাপাব তো নেক্সট আমি যাৰ লগ পাওঁ যাক অকণমান ভিডিঅ' কৰি দেখাম পাৰিলে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু 2 কিলোমিটাৰ আছে তো এতিয়া আমি নলবাৰীত পাই গ'লোহি টাউনতকৈ আগলৈ আকৌ গৈছিলোঁ ঘূৰি আহিলোঁ এই দাদা এজন লাগিছে বাইক লৈ যোৱা তো আমি ডিম্পু দাইক লগ কৰিম বুলি ভাবিছোঁ তো ঘৰলৈ লৈ গৈছে তাই চিনি পাই বোলে ওচৰতে আৰু থকাটো তেওঁ ঘৰতে কৈছে থাকিবলৈ আৰু অকণমান দেৰিকৈ চিনাকি কৰাই দিম চাই লওঁ পুলিচ ষ্টেশ্যনত থাকোঁনে তেওঁ ঘৰতে থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তো আমি ডিম্পু দাৰ ঘৰ পাই গ'লোহি ইয়াত ফোন নকৰাৰ কাৰণে ডিম্পু দাক লগ কৰিব নোৱাৰিলোঁ গুৱাহাটী গুচি গ'লে তো আমি এতিয়া গুচি যাওঁ আৰু লগৰজনৰ ঘৰতে থাকিম টাটা বাই বাই